নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই চেনেল এণ্ড ৱেলকাম টু মাই ভিডিঅ'। এইটো হৈছে মোৰ প্ৰথম ৰ'ষ্টিং ভিডিঅ' আৰু মই এই ৰ'ষ্টিং ভিডিঅ'টো কৰিবলৈ গৈ আছোঁ এজন ক্ৰিয়েটিভ পাৰ্চনৰ ওপৰত। এই ক্ৰিয়েটিভ পাৰ্চনজনে আমাক নিজৰ ক্ৰিয়েটিভিটি দেখাবলৈ গৈ বহুত কথা শিকালে বন্ধুসকল। এবাৰ চাই লোৱাকচোন এই ক্ৰিয়েটিভ পাৰ্চনজনে আমাক কিনো শিকালে। মই একোৱে নহয়, কোনো হেৰিয়ে নহয়, কিয়ে নাই? যদি একো হেৰি নাই কেলে মানে হেৰি খুলি ৰাখিছ পেজ? মোৰ হেৰিটোৱে বেয়া। বুজিলোঁ আৰু ইয়াৰ দ্বাৰা নহ'ব। যাওঁ আহক আমি পিছৰ অংশলৈ। আৰু অসমত ৰোষ্ট কৰিব, অসমত ৰোষ্ট কৰি একো লাভ নাই। আচ্ছা বাচ্চো, অসমত ৰোষ্ট কৰি লাভ নাই। দেখিলেনে বন্ধুসকল, এই মক্কেলটোৱে কি ক'লে? অসমত বোলে ৰোষ্ট কৰি লাভ নাই। ভাই, অসমত ৰোষ্ট কৰি লাভ আছে নাছে সেইটোৰ ওপৰত তই মাথা মাৰিব নালাগে। আৰু তুমি বেঞ্চত ক'বলৈ তুমি কোন হয়? ৰোষ্ট এনেকৈ নকৰে। ৰোষ্ট অকণমান ভদ্ৰভাৱেৰে কৰিব পাৰি, এনেকৈ বেয়া কথা কৈ ৰোষ্ট নকৰে। টিকটকত বেয়া ভাষাবোৰ লিপচিং কৰিব পাৰি, কিন্তু ৰোষ্টিঙত বেয়া ভাষা ক'ব নোৱাৰি ন। বুজিলোঁ দিয়ক মহাশয়। বন্ধুসকল, চাওঁ আহকচোন এই আমাৰ ভদ্ৰ মহাশয়ে কেনেদৰেনো টিকটকত কিছুমান ভদ্ৰ ভিডিঅ'ত লিপচিং কৰিছে। চাদা খোৱাটো কমাই দে চুদ্ৰু ভাই। আৰু তুমি বেঞ্চত ক'বলৈ তুমি কোন হয়? ৰোষ্ট এনেকৈ নকৰে। আৰু ভাই মই ক'ব বিচাৰিছোঁ তোমাক, টিকটকত এনেদৰে বেয়া ভাষাবোৰত লিপচিং নকৰে। টিকটকত ভিডিঅ' অলপ ভদ্ৰভাৱেও বনাব পাৰি, হয়নে নহয়? যদি ইমানে সহজ পাইছ, যদি ইমানে ঠিক আছে, তই টিকটকত লিপচিং কৰি দেখা, তাৰপিছত গম পাবি কিমান হাৰ্ড হয়। ইমান টান নেকি টিকটকত লিপচিং কৰা ভাই? মই আজিহে বুজি পালোঁ। টিকটক কোনো হিজৰামি কৰা এপ নহয়, ঠিক আছে? তাত আমি নিজৰ ক্ৰিয়েটিভিটি শ্ব' কৰোঁ, ঠিক আছে? ভাই, আমিও জানো টিকটক হিজিৰামিৰ এপ নহয়, কিন্তু নিজৰ ক্ৰিয়েটিভিটি শ্ব' কৰিবলৈ যায় আলে বালে ভিডিঅ' বনোৱাবোৰক আমি হিজিৰা বুলিয়েই কওঁ। বন্ধুসকল, চাওঁ আহকচোন এই মক্কেলবোৰে টিকটকত কৰা হিজিৰামি আৰু মক্কেলামি। মোক মাৰিবি জানিলো তয়ে মজম কি হৈছে তয়ো তাই দেচোন মই কিবা দেখি বলে বেয়া নাই ওই মুটি বনাই হে কি সেহেৰা নহলুম জিনি বাসিনে মাৰে ধুনিয়া নাইকা। ভাই, এইবিলাকক ক্ৰিয়েটিভিটি বুলি নকয়, বুজি পাইছ? এইবোৰক কয় হিজিৰামি। আৰু এনেকুৱা ক্ৰিয়েটিভ পাৰ্চন টিকটকত জৰুৰত নাই। ক্ৰিয়েটিভিটি কাক কয় এবাৰ ভালকে চকু মেলি চা। आ गई घड़ी है देखो सबसे बड़ी, मुझसे बस 2 कदम पे देखो जीत खड़ी है। मुझे कब से इंतजार था आज की शाम का, अब देखो क्या करता है ये बंदा हिंदुस्तान का, जो किसी के भी आगे झुका नहीं। हाँ, मैं हूँ उस देश का, बैठ के ले नजारा इस ट्रैवल और बेस का। सीधा चलूं या चलूं ढाई ढाई चाल, मैं खेल मेरा होगा ये देख लंबी रेस का। मिट्टी का कर्ज है मैं मर के भी चुकाऊंगा, तुझे मिट्टी कर दूंगा या फिर मिट्टी में मिल जाऊंगा। जो भी कहा था मैं वो करके दिखाऊंगा, इंडिया से हूँ खाली हाथ नहीं जाऊंगा। मैं जब के पकड़ झाड़ दूंगा, तुझको मैं उखाड़ दूंगा। जहाँ से तू आया है ना वहीं तुझे। ভাই, এইবোৰক কয় ক্ৰিয়েটিভিটি, বুজি পালি? আৰু নাজানো যদি উল্টা পুল্টা বকি নাথাকি আৰু নিজকে হিৰো দেখুৱাবলৈ গৈ নিজৰ বদনাম নকৰি